নমস্কাৰ, এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাম আমি কাচকল। দুটা কাচকল লৈ লৈছোঁ তাৰ বাবে, আৰু সেইকেইটা আমি সৰু সৰুকৈ কাটি লৈছোঁ। সৰুকৈ মানে বহুত বেছি পাতলকৈ কাটিলে ভাল, আপোনালোকে যিমান পাৰে সিমান পাতলকৈ কাটিব, ভিডিঅ'ত দেখুৱাৰ নিচিনাকৈ। আৰু চাওঁচোন আহক কেনেকৈ বনালোঁ। এতিয়া এয়া অলপ বেচন লৈ লৈছোঁ, এয়া অলপ আন্দাজমতে নিমখ দিছোঁ, এয়া কালজিৰা, অলপ হালধি আৰু গোটেইখিনি ভালকৈ মিহলাই ল'ব। আৰু এতিয়া অলপ পানী দিয়া হৈছে, আৰু পানীখিনি দিও পুনৰ আকৌ মিহলাই ল'ব। ইমানখিনি জোখত কৰি হ'ল। আৰু এতিয়া আমি যিখিনি কাটি থোৱা কাচকল আছিলে সেই কাচকলখিনি ইয়াত দি দিছোঁ। পুনৰ কাচকলখিনিৰ লগত এই বেচনখিনি মিলাই দিছোঁ। এতিয়া আমি কেৰাহীখনত অলপ তেল লৈ লৈছোঁ, আৰু তেলখিনি গৰম হোৱাৰ পাছত এটুকুৰা এটুকুৰাকৈ মিলাই থোৱা মিশ্ৰণখিনি আমি ইয়াত দি দিছোঁ। আৰু এইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিলেই হৈ যাব আমাৰ। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।